আশা কৰোঁ ভালে আছে। তো আকৌ পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰাচুৰ্য ব্লগছলৈ। আৰু আজি আহিছোঁ মই পুৰণা ঘৰলৈ, আৰু কাৰণ আজি আহিছোঁ মানে আজি আছে জন্মাষ্টমী। আৰু এই ভিডিঅ'টো কেতিয়া আপোনালোকে চাই আছে মই গম নাপাওঁ। আজি আছে জন্মাষ্টমী, তো এতিয়া নামঘৰলৈ যাম। পূৰা সাজু হৈ গ'লোঁ, ইহঁতিও সাজু হৈছে এপাক এপাক আপোনালোকক দেখাই দি আছোঁ। সিহঁতি বায়ে আজি কিবা নাম দিব বোলে, নামৰ বাবে প্ৰেক্টিছ কৰি আছে। আৰু দাদাই নেগেৰা বজাব, ময়ো অলপ নেগেৰা বজাবলৈ চেষ্টা কৰিম। তো শেষৰলৈকে ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো চাই থাকক শেষলৈকে। এয়া পূৰা প্ৰেক্টিছ কৰি আছে, নেগেৰা বজাম। আৰু এতিয়া ককাই কিবা পঢ়ি আছে, তো বাকী গোপিনীসকলেও গাব। তো সিহঁতৰ লগতো অলপ নেগেৰা বজাম। তো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। পূৰা ভাল লাগিব বুলি মই আশা কৰিছোঁ। আৰু সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। তো চাই থাকক শেষলৈকে ভিডিঅ'টো। ভিডিঅ'টো চালে এইটোৱে আছিলে আজি এটা সৰু ব্লগ। আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, প্লিজ শ্বেয়াৰ কৰি দিব, প্লিজ কমেণ্ট কৰি দিব, আৰু ডণ্ট ফৰগেট প্ৰেছ দ্য বেল আইকন এণ্ড ছাবস্ক্ৰাইব। তো আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰাচুৰ্য আপোনালোকৰ পৰা বিদায় মাগিব খুজিছোঁ। চ' বাই।